ব্ৰেকফাষ্টত সদায় একেবোৰ বস্তু খাই খাই আমনি লাগি গৈছিল। সেইকাৰণে আজি ভাবিলোঁ আলু পৰঠাকে বনাওঁ আৰু তাৰ কাৰণে আটাৰ ডোকেইটা ৰেডি কৰি ল'লোঁ আৰু এতিয়া পিঁয়াজ অলপমান কাটি লৈছোঁ আৰু এয়া আলু অলপ বইল কৰি ল'লোঁ। দেখিছে ধোঁৱা ওলাই আছে আৰু এতিয়া ইয়াতে নিমখ, তেল, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি অলপমান দিছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে সানি ল'ম আৰু তাৰপিছত এতিয়া আটাৰ ডোকেইটা অলপমান বহল কৰি লৈছোঁ আৰু তাৰ মাজত এতিয়া আলুখিনি দি পেলাই এইটো মই ভালদৰে কভাৰ কৰি দিম আৰু তাৰপিছত এতিয়া বেলি আছোঁ আৰু আপোনালোকে বনালেও বেলোতে অলপমান সাৱধান হ'ব যাতে বেছি জোৰ দি নেবেলে, নহ'লে আলুখিনি বাহিৰ ওলাই যাব। আৰু এতিয়া গৰম টেৱা এখনত এয়া ৰিফাইন তেল দিলোঁ আৰু তাৰপিছত এতিয়া এইটো দি দিছোঁ আৰু তাৰপিছত আকৌ অলপমান ৰিফাইন তেল দিছোঁ আৰু নহ'লে লৰাবলৈ অসুবিধা হয় যিহেতু আলু দিয়া হৈ আছে। আৰু এয়া মোৰ এতিয়া ঘৰতে বনোৱা হোটেলৰ দৰে টেষ্টি আলু পৰঠা ৰেডি হৈ গ'ল। মায়ে আকৌ অমলেট এটাও বনাই দিলে আৰু এনেকৈ খাই খুবেই ভাল লাগে। আজিলৈ ইমানেই দেই, বাই।